যোৰহাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আটছাৰ ৰাজহুৱা সভা। 5জন শ্বহীদৰ স্মৃতিস্তম্ভ নিৰ্মাণক লৈ এই সভা অনুষ্ঠিত হয়। যোৰহাটৰ তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই উক্ত সভাখন। 1988 চনৰ 7 জুন তাৰিখে শ্বহীদ বৰণ কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 5জন শ্বহীদ ক্ৰমে কীৰ্তিনাথ ছত্ৰী, বুবুল তাঁতী, ইন্দ্ৰ তাঁতী, গুলেশ্বৰ ছত্ৰী আৰু এডমান পাৰ্লাৰ স্মৃতি চিৰযুগমীয়া কৰাৰ প্ৰয়াস কৰি এই ৰাজহুৱা সভাখন আয়োজন কৰা হয়। যোৰহাট, মৰিয়নি, শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হৈ উক্ত শ্বহীদ স্তম্ভৰ নিৰ্মাণ কৰাক লৈ বহুমূলীয়া বক্তব্য আগবঢ়ায়। উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৱন বেদিয়া, কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা, প্ৰাক্তন নেতা চেনিৰাম ওৰাং, সঞ্জয় কৃষ্ণ তাঁতিকে আদি কৰি বহুকেইজন অসম চাহ জনগোষ্ঠীৰ প্ৰাক্তন আৰু বৰ্তমানৰ সদস্য। লগতে কেইবাজনো চাহ জনজাতিৰ গণমান্য ব্যক্তি উপস্থিত থাকে উক্ত সভাত। এই সভাতে স্মৃতি শ্বহীদ স্তম্ভ নিৰ্মাণৰ এখন নতুন কমিটি গঠন কৰি দিয়া হয়। ইয়াত আটছাৰ যিসকল প্ৰাক্তন বিষয়ববীয়া সকলোৰে লগত আমি একত্ৰিতভাৱে ইয়াত বহিছিলোঁ। বিশেষভাৱে 1988 চনৰ 7 জুন তাৰিখে আটছাৰ এক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহি আমাৰ 5জন আটছাৰ কৰ্মীয়ে সেই সময়তে প্ৰাণ আহুতি দিছিলে। সেইসকলক আমি আটছাৰ অমৰ শ্বহীদ হিচাপে গণ্য কৰোঁ। তেখেতসকলৰ স্মৃতিক চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত আজি এখন আচলতে ইয়াত কমিটি আমি গঠন কৰিছোঁ, এখন নিৰ্মাণ সমিতি গঠন কৰিছোঁ আৰু খুব আটকধুনীয়াকৈ এটা শ্বহীদ স্তম্ভ লগতে এখন শ্বহীদ উদ্যান নিৰ্মাণৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সমান্তৰালভাৱে অসম আন্দোলনৰ এজন অগ্ৰণী নেতা, অসমৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৰেন তাঁতী, তেখেতো আচলতে আমাৰ মাজৰ পৰা খুব কম সময়ত তেখেত আমাৰ মাজৰ পৰা গ'ল আৰু তেখেতৰো স্মৃতি চিৰযুগমীয়া কৰাৰ কথা আমি আজি সভাত চিন্তা কৰিছোঁ। আৰু আমাৰ যিসকল অমৰ শ্বহীদ আছে সেই শ্বহীদসকলক যাতে আমি আৰু অধিক ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, ৰাইজৰ মাজত যাতে সেই শ্বহীদসকলৰ অৱদানক আমি আৰু অধিক চিনাকি কৰি দিব পাৰোঁ, তাৰ কাৰণে আমি কেইবাটাও প্ৰস্তাৱ আদি গ্ৰহণ কৰিছোঁ। আৰু সকলো প্ৰাক্তন বিষয়ববীয়াসকলক লৈ আমি ঐক্যবদ্ধভাৱে খুব সোনকালে বিশেষকৈ 1988 চনৰ যিসকল শ্বহীদ সেই শ্বহীদসকলৰ স্মৃতিত নিৰ্মীয়মান যি শ্বহীদ স্তম্ভ, এই স্তম্ভ 1988 পৰা আজিলৈকে আচলতে এক প্ৰকাৰ অৱহেলিত হৈ আছিল বুলি আমি অনুভৱ কৰিছোঁ। আৰু যাৰ কাৰণে 2021 চনৰ 7 জুনৰ আগে এই শ্বহীদ স্তম্ভৰ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিবৰ কাৰণে আজি সভাই সিদ্ধান্ত লৈছোঁ আৰু তাৰ কাৰণে এখন খুব শক্তিশালী আমি নিৰ্মাণ সমিতি আদি গঠন কৰি দিছোঁ।